হাই বন্ধুসকল, আজি মই 3 নম্বৰ ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। বলক আমি যাই থাকোঁ। আজি এটা কিবা বিশেষ এটা ৰেচিপি হ'ব। এই ৰেচিপিটো আপোনালোকক আজি দেখুৱাম, আপোনালোকে চাই থাকক। এটা মজা ৰেচিপি বনাম হা। গাইছ, আমি 300 আহি পালোঁ পনে। লোট হয় কিমান লাগে হিচাপ কৰি এই চালগা হেৰি আমি কি ল'লোঁ এতিয়া বৰ্তমান? মেগী আছে 8 পেকেট, তাৰে পিছত আৰু এক্সট্ৰাকেও লগ গৈছে মেগী মছলা। দেই কণী আছে 4টা। আজি বম খানা খাম এই দেখছা না কি বেয়া কাম কৰি আছে। এনে বৰষুণ দি আছে, ডাইৰেকশ্যন মিলা হোৱাই নাই এগুলো। অলগা তই আজি কিন্তু চালকি নাখাবি। প্ৰথমতে ফাৰ্ষ্টতে কেৰাহীটো মানে একদম গৰম হ'ব লাগিব হা। প্ৰথমতে তেলটো গৰম হোৱাৰ পাছত বঢ়িয়াকৈ জলকীয়া কাটা এনেকৈ পেলাই দিবা। এইয়া এনেকৈ চেন এটা মাত উঠব। তাৰপাছত ধুনীয়াকৈ এবাৰ পিঁয়াজখিনি মেইন জুই হলি হ'ব। এইখিনি যে থৈ দিছোঁ এটা এণ্ডিং আচ্ছা ৰঙচকা ভাই দিব। এতিয়া এনেকৈ লাৰি থাকিব লাগিব। মাষ্টাৰ চেফ নহয়, মেগীৰ এটা প্ৰফেচনেল এটা চেফ হয়। মই হাতত গন্ধাইছোঁ মই এতিয়া। কেনকে লাগব নেকি? নালাগে এই আঠভেৰেন মেগী চুৰিয়াটো উল্টো দে তাতে মেগী হয় না কি হয় নাজানো দে। ইয়াতে এটা কথা, মেগীত মানে কি মই PhD কৰাই আছোঁ এইটো। এইখিনি আমি তেলত এনেকৈ ফ্ৰাই কৰি ল'ব লাগে নেকি ন? ধুই বেছি হৈছে দেই এইটো জুই না দে কমি যাব দে। ক'ত জুই কমি থাকো জুই বেছি হ'ল কমি যাব দে। ৰান্ধনি গায়ো বহি আছে যাওঁতে জগালি গোটাইখিনি লগত জেমান আনিছোঁ হা। তাৰপিছত ধুনীয়াকৈ এনেকৈ ভাজি থাকিব লাগিব। বঢ়িয়াকৈ পানীটো দিবা সেইকাৰণে দে আৰু ভাইটি বা গাহৰি দানা বনাই দিছোঁ। আমি কম গাহৰি নহয়, আমিও এটা বনৰীয়া গাহৰি নহ'লে আমি ঘৰুৱা গাহৰি আমাৰ নাই। ক'ব পাৰে নাখাব পাৰে গোবিন্দাৰ কথা আছে। এইটো কাৰণটো নাগালাব কালি আহিবা নাই এগমতি ৰুঞ্জন গাছি এজাক বৰষুণ গাছি কি নাম দি মাতিম তোমাক সেইটো গাছি নহ'লে এনেকুৱা দিন চাওঁ ব্লকবাষ্টাৰ গান মাখা গাছি আৰু বোলে গান গাই আহে নাই। বঢ়িয়াকৈ এবাৰ এনেকৈ লাৰি থকা। নাই এবাৰ মছলা লাগিব। ঢাকনি চিষ্টেম নাই এতিয়া নাই দিও কাটি চালি দি দিওঁ কৰি আনি
এখন কি বুলি বা তহঁতে কিন্তু চেলকি নাখাবি কিন্তু সেইটোহে ক'লো গম পাইছা? চেলকি ৰাখি বাকী নিজে খাই থাক যেনাৰে বুম বনাব পাৰে দেখিয়ে ভাল লাগছে বনাই ষ্টাইলটো অলপ আমাৰ এক্সট্ৰাকে এই 2 পেকেট মছলা অনা হৈছে এই 2 পেকেটটো আমাৰ টাউন তুলি লমেই মানে মেইন এইটো দিয়ে টেষ্ট উঠা হেৰি মেগীতকৈ মছলা বেছি হৈছে নহয় ইয়াতে কোনো ধৰণৰ নিমখ এড কৰা নাযাব আৰু হেৰি এড কৰা নাযাব ৰং গুড়া দাদা মেগীত নিমখ নিদিয়ে দে জানেদি বানো মই নাবানাম যা আরে কথা কওছা ওই সন্মান দিবি ইয়াতে কক যায় আপনি ঘৰৰ জেগাত যে আটকতে মাতি আনা নাই আমি সেই মাষ্টাৰছে হ'বা ঘৰত অলপ ইয়াতে পানী দিছোঁ মই মজাকে ডিমতে অলপ পানী দিছোঁ ধুনীয়াকে এই ডিমা কাটা যে আমি প্ৰথমতে ডিমা কাটা ধুব লাগে তাৰ ডিমা কাটা ধূলা লাগি থাকে না আমাৰ নাই এই দিছ না সেইটো লাষ্টত কেনে দিব ঐ এখন তই কি পায়স কৰিম বুলি ভাবছা কেনে পানী দিয়ে নাই বাবু দিম তলত নাম দিব কি এটা টেষ্ট দি জানা না এই ভাঙি ডিমা কত দিদি কাটিবা চিলি কাটি কত দি খান যাব চৰে আনবাই ঐ মানাছে ভাত কি ক ভুংকে ৰাখব সাইডত দিবা লাগিব দিদি কাটি এই চাই দিবি পানী দিবি আমাৰ আইটেম ফুটি দি আইটেম মানে আৰু নালগে ৰইতে দিবা তোৰ অৰ কথা আগুৰি এ তো হাত ৰাখছে কৰি গেদাল আগুৰি তুলি দি আমি 8 পেকেট মেগীত 4টা ডিমা দিছোঁ খাইও নাই এই চাওক ৰাইজ আমাৰ মেগী এতিয়া সম্পূৰ্ণ হ'লে আৰু খুচি দে আমি গম পাইছা না এইটো কি চিষ্টেম না আইয়া এই ছাগলটো হৈ গেল ঐ কলপাত কাটি লৈ গৈছা কিবা এটা আমি যে বোলে কলপাতত থওঁ এইটো নেনাই গিয়া 500 টকা দিম চৰেতো তুমি জায়গা মাৰি আজি মই যাই আছো ট্ৰিপত অলপ পিছতে আমি ওলাই যাম ঘৰৰ পৰা ইলু ৰাস্তাত নকবি কিন্তু আহিব না এখন এই আমাৰ পিলা গোবৰ বসছি কথা এখন লৈছোঁ কালি খাবি নেকি ন অলপমান টেষ্ট কৰি চাওঁ ওই পুষ্টি ঐ আমাৰ মানে কি আইৰন মেন আমাৰ ঘৰত মানে নুপুৰে গম পাইছা নাই মই এইটো এনেহে চং মং দিছিলোঁ অলপ টেষ্টি কৰচোন টেষ্টি নহয় ইয়াক চেক কৰবা দিম নহয় কেনে হৈছে খাই লওঁ কেনে হৈছে গো তো গন্ধ ওলাইছে কিন্তু গন্ধ মিয়নিছ লাগে ই হা হেৰি দিম বঢ়িয়া খাবি ৰ হা দিম ৰ নহয় এই প্লেটত দিম ৰ খালি প্লেটত মল্ডিং এটা বেছিকৈ দিবি দেই এটা দৌৰি হওঁ হা তলত ভকত বহাদি খানা নবই ভকত বহাদি মোৰ নিচিনা ভকত বহাদি খানা হেৰি কৰি হাত ঠেং গুচি চলাতে কৰি এইটো কি কৰি আছে এখনত দিয়ে দাম এই গোলাপ দিও দিমাবি দিয়ে বাইদেউ এই যে মোৰ অলপ বেছি না
অয় দিবি অলপ অয় বিলেট খান আছে এত দূর এত শান্তনু মোক এখন লাগব দেই বেছি ক'বা অলপমান হেৰি পিঁয়াজ লৈছোঁ অঁ পিঁয়াজ অলপ তাৰপিছত কেনেকুৱা আছে ক'বা এনেকৈ লৈছোঁ অলপ এনেকৈ কেনেকুৱা চুম্বা দিছে নেকি কেনে হৈছে সঁচা কথা কৈছোঁ একদম তই মিছাকে নকবি ভাল হৈছে হা ভাল হৈছে কেনাই মজা আছে না এইয়া বন্ধুসকল আমাৰ খা ল হ'ল মেগী লো ঐ চলি ইয়াত কেনে হৈছে মেগী খানাটো আজি ভাল হৈছে না মোক মাতবি প্লেটত নাখাই কিনে যে কলপাতত খালোঁ কাৰণটো কি আছিল মানে কলপাতত মানে খালোঁ আৰু ছাগালো খালা কলপাতখিনি যদি ভিডিঅ'টো বন্ধুসকল চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা আজিৰ কাৰণে ভিডিঅ'টো সমাপ্ত